নমস্কাৰ। আজি কবিতাৰ শিৰোনাম কি নাম দিম এই অনুভৱক। কি নাম দিম এই অনুভৱক, ভাল লগা, ভাল পোৱা নে অন্য কিবা। এখন হৃদয়, এটা নাম আৰু অদ্ভুত কিছু আৱেগ। নাই এয়া ভাল লগা হ'ব নোৱাৰে, কিন্তু ভাল পোৱাওতো নহয়। কি আৱেগে ধৰা দিলে কোনোবাই প্ৰতিপলে মনত ভাল লগাৰ অনুভৱ জগাব পাৰে। এজুৰি উজ্জ্বল চকু আৰু অনবৰতে লাগি থকা সেই দুই ওঠৰ হাঁহি। নিজৰ বুলিবও নোৱাৰি, অথচ আনৰ হ'ব দিবও নোৱাৰি। যাক পোৱাৰ আশা নাই, কিন্তু হেৰাই যাবওতো দিব নোৱাৰি। এই যে নেদেখিলেই মনত এটা উচপিচনি লাগে, কিন্তু দেখিলেই যেন নেদেখা হ'লেই ভাল আছিল। এই অনুভৱৰ আলোড়ন কিয় হৃদয়ত, কি নাম দিম এই অনুভৱক, ভাল লগা, ভাল পোৱা নে অন্য কিবা। ধন্যবাদ।